হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো মই গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমি আহিছিলোঁ, যোৱাকালিয়ে আহিলোঁ আমাৰ এওঁলোকৰ বাহঁতৰ ঘৰলৈ, মানে গুৱাহাটীলৈ। তাৰপিছতে এতিয়া আমি গোটেইকেইটা ওলাই যাবলৈ ৰেডি হৈছোঁ। আজি দিৱালী হয়, মানে আজি মানডে হয় আৰু ভিডিঅ'টো কেতিয়া দিব পাৰোঁ ঠিক নাই দেই। এয়া এইপিনে দেউতাকে জোতা পিন্ধাই আছে, গান গাইগে, আৰু এইপিনে মই আমি ৰেডি হৈ আছোঁ। এইপিনে মা ভিনদেউ ৰেডি হৈ আছে, ল'ৰাটো তলতে আছে। ঠিক আছে, আমি য'ত যাওঁ দেখাই দেই। বহুত দিনৰ ভিডিঅ' এটা দিছোঁ, তেওঁলোকক বেলকনিৰ পৰা ভিউটো দেখুৱাই দিছোঁ। এয়া এইবাৰ কিন্তু আগতকৈ অকণমান ফটকা ফুটোৱাটো অকণ কম হৈছে বাৰু, তথাপিতো ফুটাবই বাৰু। চবে ফুটাই আছে, চব ধুনীয়া লাগিছে ন। এয়া চাকি দিছিলে, চাকি ইমান নুমালেই আৰু। এতিয়া সময়ো হৈছে, এতিয়া প্ৰায় 9টামান বাজিবই হ'ল বাৰু দেই। লাইট আগপিনে আছে আৰু এইপিনে লগোৱা নাই। পূৰা আমাৰ দুটা পূৰা ৰেডি। আমি যাবলৈ সকলো ৰেডি। এইপিনে বা ভিনদেউ আৰু এইপিনে নিয়ৰো পূৰা ৱেইট কৰি আছে। এইপিনে এওঁ আৰু এয়া হৈছে ইমনে পূৰা লাইট চাইট অফ কৰি আহিছে। এইটো তেওঁলোকৰ ফ্লেটটো এবাৰ দেখুৱাই দিছোঁ, বৰ ধুনীয়াকৈ সজাইছে। এইবাৰ কিন্তু অন্য বাৰৰ নিচিনাকৈ দিৱালী বুলি ইমান জাক জমকতাটো নাই দেই। এইবাৰ বহুত কম, সকলোৰে যিহেতুকে মনবোৰ বেয়া হৈ আছে। ঠায়ে ঠায়ে অকণমান সজাইছে, কিন্তু বহুত বেছি নহয়। আমি একচুৱেলি আহিছিলোঁ এখন ৰেষ্টুৰেণ্টলৈ বুলি, কিন্তু টাউনত যিহেতুকে ভিৰ আছিলে, সেইটো কাৰণে আমি সোণাপুৰৰ পিনে গুচি আহিলোঁ। এতিয়াও চাওকচোন, জুবিন ক্ষেত্ৰত ইমান মানুহ নহয়। আমাৰহে খালি তালৈ যোৱা সৌভাগ্য অকণ নহ'ল, যিহেতুকে সময় বহুত বেছি হৈ আহিছিলে আৰু সৰু ল'ৰা লৈ আহি অকণমান সোমাবলৈ অসুবিধা হয়। সেইটো কাৰণে পিছত কেতিয়াবা আহিলে সোমাব লাগিব। আৰু এয়া আমি আহি পালোহি সোণাপুৰতে থকা ৰান্ধনী বুলি এখন ৰেষ্টুৰেণ্টলৈ। ইয়ালৈ কিন্তু মই আগতে অহা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ। বাহঁত আগতে আহিছিলে। পৰিৱেশটো কিন্তু বৰ ধুনীয়া। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, বৰ সুন্দৰ পৰিৱেশ হয়। আৰু এইপিনে আমাৰ নিয়ৰে ফটো মাৰিছোঁ বুলি অকণ পজো দিছিলে, কিন্তু মই ফটো মাৰা নাছিলোঁ, ভিডিঅ'হে কৰিছিলোঁ। আৰু এয়া আমি ষ্টাৰ্টাৰো আহি গ'ল। ষ্টাৰ্টাৰটো কিবাকিবি অৰ্ডাৰ দিয়া হৈছিলে, বহুত টেষ্টি আছিলে দেই। আৰু এইপিনে আমাৰ মেইন কোৰ্চো লগালগ আহিলেই, তেওঁলোকৰ ছাৰ্ভিচো বহুত ফাষ্ট আছিলে। খানা কিন্তু বহুত টেষ্টি, মানে প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকটো আইটেমেই বহুত টেষ্টি আছিলে। আমাৰ নিয়ৰটো আৰু খাওঁতে লেট, তাৰ কাৰণে ৰৈ আছিলোঁ। আৰু এয়া মেইন কোৰ্চো লাগি গ'ল। এয়া আমি মেইন কোৰ্চো খালোঁ সকলোৱে, যিহেতুকে সময়ো হৈ আহিছে। এয়া আমি খাই বৈ সকলোবোৰ ওলালোঁ। বহুত দিনৰ মূৰত লগ হ'লে এনেকুৱা এঠাইত সকলো গোট খাই আহিলে ভালো লাগে। বহুত দিন যিহেতুকে অহা হোৱাও নাছিলে। এয়া খাই বৈ ওলাওঁতে প্ৰায় 11:30 12টামানে বাজিব হ'ল। এয়া চাওকচোন, ৰাতি 11:30 12টাতো ইমান মানুহ ভিৰ নহয় জুবিন ক্ষেত্ৰত। সঁচাকৈ জুবিনৰ সমাধি ক্ষেত্ৰ গৈ পিনে মন্দিৰ সদৃশ হৈছেগৈ। এয়া কিন্তু সঁচাকৈ জুবিনদাৰ ভাগ্য, বহুত ভাল লাগে। কিন্তু মোৰ সোমাবলৈ ইচ্ছা আছিলে, কিন্তু মোৰ সোমোৱাহে নহ'ল। ঠিক আছে, অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, জয় জুবিন।